নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আৰু আন এটি ঠাইৰ পৰা মোৰ ইণ্ট্ৰডিউচ আৰু আজি আমি আহিছোঁ বশিষ্ঠ মন্দিৰলৈ আৰু চাব পাৰিছে গোটেইবোৰ ছোৱালী চব আমাৰ কলেজৰ পৰা আহিছে, মানে আমাৰ গোটেইখিনি হেণ্ডি কলেজৰ হয়। আমাৰ নতুন GS লিজা নেয়ৰে ভোটিঙত জিকাৰ বাবে আমাক সকলোকে এটা পাৰ্টি দিছে আৰু মানে সেইকাৰণে আজি আমি বশিষ্ঠ মন্দিৰলৈ আহিছোঁ। আজি সেইকাৰণে গোটেইবোৰ আহিছোঁ আৰু দেখুৱাম, সকলোবোৰ দেখুৱাই থাকিম, আপোনালোকে নিশ্চয় চাব বুলি আশা থাকিলে। গতিকে ভিডিঅ'টো মই আৰম্ভ কৰি দিওঁ অলপ। এইফালে বৰ্ণালী হাই কৰি দিয়া আৰু দেখুৱাম, সকলোবোৰ দেখুৱাই থাকিম। চুলিবোৰ একদম নষ্ট হৈ গৈছে। এইফালে চাওক বান্দৰ তো এইবোৰ গোটেই আমাৰ হেণ্ডি কুইন্স হয় দেই। এইফালে আমাৰ লিজা হাই কৰি দিয়া, আমাক তেওঁৱে আজি ট্ৰিট দিছে দেই, GS হয় আমাৰ কলেজৰ। এইফালে নাৰ্চিমা হাই কৰি দিয়া সকলো। আমি অলপ ফুৰিব ওলাইছোঁ, গোটেইবোৰ ফুৰিব আহিছোঁ, গোটেইবোৰ খেলিছে দেই। চবে হাই কৰি দিয়া না, এই গোটেই বাপৰে উঠি আহিছে। এতিয়া আমি গৈ আছোঁ তললৈকে নামি, খোজকাঢ়ি গৈ আছোঁ আৰু গোটেইবোৰ অলপ ফুৰিব আহিছোঁ। গোটেইবোৰ একদম আহিছে দেই বশিষ্ঠ মন্দিৰৰ পাহাৰত। আমাৰ ইফালে আৰু ফ্ৰেণ্ড আহি আছে। এতিয়া আমি ঘূৰিব গৈ আছোঁ ন, ক'ত গৈ আছোঁ নাজানো, ক'ত গৈ আছোঁ, নি আছে পিছে গৈ আছোঁ। আচলতে আমাক ৰাস্তাই লৈ লৈ যাই আছে ন, আমি ভৰিখন পুৰা স্পীডত চলি আছে আৰু আহি যোৱা সকলোৱে মোৰ পিছফালে। উঠিছ মাছখন খুলি দে, মীনাক্ষী দে এবাৰ দেখাই দে মুখখন, নহ'লে কেনেকৈ গম পাব মানুহটোৱে। এইটো মন্দিৰ হয়। এইটো যে পঞ্চমেন্দ্ৰ মন্দিৰ মানে বুজি পোৱা নে? পাঁচটা হয় নেকি? বহুত ফেমাছ হয় ইয়াতে, বহুত ডাঙৰ ডাঙৰ মন্দিৰ আহি এইবিলাক গৈছে তাৰমানে কয় আৰু ইয়াতে দাদাই বনাই আছে দেই। কি বনাইছে? এইটো মাংস ন, চিকেন হয় এইটো। আৰু এটা কি বনাব? ভাত বনাব ন। আপুনি চালাড কাটি আছে। বহুত কষ্ট কৰিছে দেই দাদাহঁতে, আমি একো কৰিব দিয়া নাই, চব দাদাহঁতে কৰি আছে। আৰু কি কি বনালে? ভাত বনাব ন। তাত কি বনাইছে? ইয়াতে বনাইছে চব্জি মাছৰ।
এতিয়া আমি খাব লৈছো দেই হাই কৈ দিয়া এবাৰ তুমি কৈ দিয়া এবাৰ হাই এইটো দেখিছে আৰু এই লৈ গৈছে দেই খাবৰ কাৰণে আমি এতিয়া যাওঁ আৰু ভোক লাগি এতিয়া আমি খাব যাওঁ দেই বিৰাট ভোক লাগিছে একদম আৰু এতিয়া আমি লাইন পাতি আছো দেই খাবৰ বাবে ভোক লাগিছে এইফালে চাওক চব মানুহ এইফালে খাই আছে আৰু এই চাৰিটা প্ৰাণী বান্দৰে কামুৰি দিলে নেকি কামুৰি দিলে বান্দৰে কামোৰা নাই বাকুৰি বাকুৰি নিলে এয়া মীনাক্ষীয়ে দুবাৰ খাইছে চাওক ভাত এবাৰ কি লৈছ তই অকল চিকেন লৈছে তাই দেখাৰ ন দে আর বাই বাই আমি যাও এতিয়া বাই বাই থেংক ইউ দে এতিয়া আমি ঘৰত যাব ওলালো ফটো চলি আছে দেই বাই বাই এতিয়া যাওঁ আৰু বহুত টায়াৰ্ড হৈ গৈছো দেই আজি ঘৰত যাওঁ মন্দিৰ এতিয়া আমি বাছত উঠো আৰু দেই এতিয়া বাছত উঠো আমি এই বাছ ৰখি আছে বাছত উঠো তাৰপাছত ঘৰত যাওঁ আৰু ব্লগটো মই আৰু এইখিনিয়ে আৰু আজি দেখাবলগীয়া বেলেগ একো নাছিলে এয়া আৰু